বৰ্তমান সময়ত অসমত চৰ্চিত এটা বিধানসভা সমষ্টি হৈছে দলগাঁও সমষ্টি। দলগাঁও সমষ্টিটো AIUDFৰ দখলত আছে আৰু এতিয়া দলগাঁও সমষ্টিবাসীয়ে এটা সিদ্ধান্ত ইতিমধ্যে লৈছে যে 2026ৰ নিৰ্বাচনত তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। 2026ৰ নিৰ্বাচনটো তেওঁলোকে এই সমষ্টিটোৰ পৰা এজন উপযুক্ত প্ৰাৰ্থীক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াব বিচাৰিছে, যিজনে সততাৰে এই সংখ্যালঘু বসতি প্ৰধান এই সমষ্টিটোৰ সৰ্বাংগীন বিকাশৰ বাবে এই বিধানসভাত সজোৰে মাত মাতিব পাৰে, নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰি যিজন আগবাঢ়ি যাব পাৰে, কেৱল কথাৰ ফুলজাৰি মাৰি যিসকলে আজি শাসনত বহি থকাৰ বা গাদীত বহি থকাৰ বা বিধায়ক হৈ থকাৰ যিসকলে সপোন দেখিছে সেইসকলক প্ৰত্যাহ্বান জনাই ইতিমধ্যে কংগ্ৰেছ দলে ইয়াত এটা বিৰাট প্ৰত্যাহ্বান থিয় কৰিবলৈ সক্ষম হৈছে। প্ৰথম কথাটো হ'ল সেইটো। দ্বিতীয় কথাটো হ'ল মই ব্যক্তিগতভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত যিহেতু প্ৰৱেশ কৰিছোঁ আৰু মোৰ নিকটৱৰ্তী সমষ্টি দৰং জিলাৰ এটা অন্যতম সমষ্টি দলগাঁও বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিৰ ৰাইজে যদি বিচাৰে তেন্তে এই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ মই নিঃসন্দেহে আশাবাদী হ'ম। আৰু মোৰ প্ৰায়ৰিটি ছেক্টৰত যিটো কথা থাকিব সেই কথাটো হৈছে দলগাঁও সমষ্টিৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়ন। ইয়াত এটা কথা হৈছে যে টিকট কেন্দ্ৰিক ৰাজনীতিৰ কথাটো বহুতে সমালোচনা কৰে। বৰ আচৰিত কথাটো হৈছে যে যিটো দলত টিকেটৰ দাবীদাৰ কোনোৱেই নাই তেওঁলোকে 12-14জন টিকেটৰ দাবী কৰা দলটোক যেতিয়া তেওঁলোকে সমালোচনা কৰে তেতিয়া আমাৰ হাঁহি উঠে। আজি দলগাঁও সমষ্টিৰ যিটো ৰাজনীতি হৈছে সেই ৰাজনীতিটোৰ যিটো ধাৰা সেই ধাৰাটোত এটা কথা স্পষ্ট হৈছে, দলগাঁওবাসীয়ে 2026ত পৰিৱৰ্তন নিশ্চিতভাৱে কৰিব আৰু এজন এনে ব্যক্তি নিৰ্বাচিত কৰি পঠিয়াব কংগ্ৰেছ দলৰ পৰা যিগৰাকী ব্যক্তিয়ে প্ৰতিজন মানুহৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে বিধানসভাত সজোৰে দাবী উত্থাপন কৰিব পাৰে। ৰাহুল গান্ধী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো সপোন সেই সপোনটো হৈছে যে উপযুক্ত শিক্ষিত আৰু বলিষ্ঠ যুৱ নেতৃত্বক তেওঁলোকে অসম বিধানসভাত চাবলৈ বিচাৰে। গৌৰৱ গগৈৰ নেতৃত্বত অনাগত 2026ত এখন এনে চৰকাৰ হ'বলৈ গৈ আছে যিখন চৰকাৰৰ প্ৰতিজন বিধায়ক বা মন্ত্ৰী তেওঁ এনেকুৱাকৈ বিচাৰিছে যে যুৱ প্ৰজন্মৰ মাজৰ পৰা বলিষ্ঠ কণ্ঠসম্পন্ন উপযুক্ত আৰু উচ্চ শিক্ষিত প্ৰাৰ্থী তেওঁ অগ্ৰাধিকাৰ দিবলৈ বিচাৰিছে। গতিকে মই এগৰাকী কংগ্ৰেছ দলৰ সাধাৰণ কৰ্মী হিচাপে যিহেতু মই ইতিমধ্যে আত্মপ্ৰকাশ কৰিছোঁ, গতিকে ৰাজনৈতিক আশা আকাংক্ষাবোৰ সকলোৰে থাকে। সেই ক্ষেত্ৰত আজি বিধায়ক হোৱাৰ ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দি টিকট বিচৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাথাকে বা বাধাও থাকিব নোৱাৰে। গতিকে নিঃসন্দেহে মই এগৰাকী সাধাৰণ কংগ্ৰেছ কৰ্মী হিচাপে ক'ৰবাত নহয় ক'ৰবাত আশা আৰু আকাংক্ষা মোৰো থাকিব আৰু এই ক্ষেত্ৰত দলে বিবেচনা কৰিব। আৰু ডাঙৰ কথাটো হৈছে যে দলগাঁও সমষ্টিটো এটা সময়ত কংগ্ৰেছ দলৰেই আছিল, কিন্তু ক'ৰবাত নহয় ক'ৰবাত অকণমান ভুল বুজাবুজি হোৱাৰ বাবে বা প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ ক্ষেত্ৰত ক'ৰবাত অকণমান খুঁত থাকি যোৱাৰ বাবে বিগত সময়ছোৱাত বন্ধুত্বমূলক প্ৰতিযোগিতা কৰাৰ বাবে এই সমষ্টিটো AIUDFৰ দখললৈ গৈছে আৰু এই সমষ্টিটো পুনৰুদ্ধাৰ কৰি কংগ্ৰেছৰ হাতলৈ আনিবৰ বাবে এজন কংগ্ৰেছ দলৰ সৈনিক হিচাপে মই দৃঢ় প্ৰতিজ্ঞ আৰু হাইকমাণ্ডে যিগৰাকী ব্যক্তিক ইয়াতে উপযুক্ত বুলি ভাবিব তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু তাক যিগৰাকীকেই দলে ইয়াত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব তেওঁক বিধানসভালৈ নিৰ্বাচিত কৰি নিয়াৰ বাবে মই মোৰ সৰ্বোচ্চ ত্যাগ দিবলৈ মই প্ৰস্তুত আছোঁ। এতিয়া প্ৰশ্নটো হৈছে এনেকুৱা যে ভাৰতবৰ্ষৰ ৰাজনীতিৰ যিটো ক্ষেত্ৰ এইটোৰ কোনো পৰিসীমা কিন্তু নিৰ্ধাৰিত কৰি থোৱা হোৱা নাই। ভাৰতবৰ্ষৰ আইন ব্যৱস্থাটো এনেকুৱা এটা আইন ব্যৱস্থা যিটোত জনপ্ৰতিনিধি এজন হ'বৰ বাবে তেওঁ সেই সমষ্টিৰে বাসিন্দা হ'ব লাগিব বুলি নিৰ্ধাৰিত কোনো কথা নাই। উপযুক্ত ব্যক্তি এজন যিকোনো সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধানসভালৈ বা লোকসভালৈ যাব পাৰে। আজি যদি দলগাঁও সমষ্টিটো মোৰ গৃহ জিলাৰ এটা সমষ্টি, গতিকে এই গৃহ জিলাৰ ব্যক্তি হিচাপে গৃহ জিলাৰ এজন যুৱক হিচাপে ডেফিনেটলি মোৰ অধিকাৰ আছে এই সমষ্টিটোত টিকট বিচৰাৰ বাবে। এই সমষ্টিটোৰ ৰাইজৰ সৈতে সম্পৃক্ত হৈ এই সমষ্টিটোৰ ৰাইজৰ আশা আকাংক্ষাবোৰক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মোৰ আশা আকাংক্ষাবোৰ মই বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মই টিকট বিচাৰিব পাৰোঁ।